a brand new dance. I wear out my third second chance. You take my breath and I can't get it back. Might be time for me to face. Okay, hey guys, what's up everybody? This is your Farooq bhai and welcome back to my YouTube channel with another new vlog. Sorry. So guys, আজি ভিডিওটো কোনো ধৰণৰ ব্লগিং নকৰো. So মই আজি আহিছো আমাৰ লোকেল প্লেছত আৰু মোৰ লগত আছে আকিব এফালে হা. So আকিবে এখন নতুন গাড়ী লৈছে. So সেইখন গাড়ী আজি ফুল ৰিভিউ কৰিম. মই আগতে কেতিয়াও ৰিভিউ কৰা নাই. So আজি ৰিভিউ কৰিম বুলি ভাবিছো তাৰ গাড়ীখনৰ. So let's go. কেনেকুৱা হয় নাজানো, আপোনালোকে চাব। যদি আপোনালোকে ৰিভিউ ভিডিও পছন্দ কৰে তেতিয়ালে কমেন্টত জনাব। বলক আজি ভিডিওটা আৰম্ভ কৰো। This is the car. So এখন হল Maruti Suzuki Dzire white color আৰু এখনৰ ইঞ্জিনৰ কথা আমি ক'বলৈ গ'লে সো আগতে মই ইঞ্জিনৰ পৰা ষ্টাৰ্ট কৰিছো। সো বনেটখন আগতে সো ইঞ্জিনৰ কথা ক'বলৈ গ'লে এখনত আছে 89 mm টৰ্ক আৰু 1197 cc ইঞ্জিন হয়, 4 সিলিন্ডাৰ ডুৱেল জেট ইঞ্জিন। যদি আমি গাড়ীখনৰ টায়াৰৰ কথা ক'বলৈ যাওঁ, ইয়াত আপোনালোকে পাই যাব 16 ইঞ্চিৰ টায়াৰ VXI মডেলৰ। আৰু আপোনালোকে যদি ZXI লয় তেতিয়াহ'লে আপুনি এলো হুইল পাই যাব। ZXI প্লাছত থাকে সাগে এলো হুইল আছে, ZXI নাই, মই এটো কনফাৰ্ম নহয়। সো এটো VXI হয় যেহেতু ইয়াত হুইল কেপ আহে, এলো হুইল নাই। গাড়ীখনৰ যদি আমি গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা ক'বলৈ যাওঁ, ইয়াত 163 mm ৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স আপোনালোকে পাই যাব। ওভাৰঅল গ্ৰাউণ্ড ক্লিয়াৰেন্স ঠিকই আছে। সো গাড়ীখন অলপ ডাউনত আছে, তথাপিও মানে ঠিকই আছে। 163 mm ৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে। ইয়াত 378 লিটাৰৰ বুট স্পেচ পাই যাব। আৰু এফালে আছে ইয়াত হুইল স্পেয়াৰ হুইল আছে আৰু এফালে কিবা কিবি আছে, জেক আছে মানে টায়াৰ ৰিপেয়াৰিঙৰ। সো এটো এতিয়া ক্লোজ কৰি দিওঁ। সো বলক আমি এতিয়া ভিতৰত যাওঁ। ভিতৰত কি আছে মই আপোনালোকক দেখাই আছো। সো দিস ইজ দ্য ইন্টেৰিয়ৰ। সো ভাই ইয়াত এটা মানে সেন্টাৰ হেৰি লগাই ৰাখিছে, মাইক্ৰোফোন। আৰু ইয়াত আছে স্পেচ। এটো হল আপোনাৰ ষ্টেৰিঅ। ইয়াত আপোনালোকে আগতে চাইছে বটনৰ হেৰি আহিছিল কিবা কিবি। সো আজিকালি এটোত নাই। bs6 তে আপোনালোকে ইয়াত বটনৰ হেৰি চাইছিল আগতে, ষ্টেৰিঅটো পাইছিল, কিন্তু আজিকালি এটো উঠাই দিছে। সো VXI ৰ পৰা আপোনালোকে টাচ পাই যাব কিন্তু LCD নাপায়। সো 5th গিয়াৰৰ গাড়ী হয়। ইয়াত আপোনাৰ 12 ভোল্টৰ সকেট এটা পাই যাব চাৰ্জিঙৰ কাৰণে। আৰু ইয়াত আছে USB এক্সট্ৰা, ইয়াত আছে অক্স কেবল আৰু USB কানেকশ্যন। সো AC এটো এটা ডেমো বটন হয়। সো গাড়ীখন টোটেল আপোনালোকে চাব পাৰিছে চলাইছে 808 কিলোমিটাৰ। সো ইয়াত আছে আকিব ভাই। সো এতিয়ালৈকে তো ফাৰ্স্ট সাৰ্ভিসিং হোৱা নাই ন? নাই হোৱা নাই, ফাৰ্স্ট সাৰ্ভিসিং হোৱা নাই। সো ঠিকই আছে। ওভাৰঅল গাড়ীখনৰ ইয়াত আছে 4টা পাৱাৰ উইন্ডো পাই যাব আপোনালোকে, মানে মেনুৱেলি এডজাস্টেবল সিট। সো এটো আপুনি মেনুৱেলি এডজাস্ট কৰিব পাৰিব এইটোৰে। মই পিছফালে আহি গলো আৰু এফালে আছে AC ওলোৱা হেৰি, আৰু ইয়াত আছে আপুনি মেনুৱেলি এডজাস্ট কৰিব পাৰিব এইটো। সো আপোনাৰ অনুযায়ী আপুনি যিমানখিনি লাগে বতাহ সেইখিনি পাব। এফালে আছে অলপ স্পেচ, ইয়াত বটল হোল্ডাৰ আছে আৰু এইটো এনেকৈ খুলিব পাৰি। ইয়াত আছে আৰ্মৰেষ্ট, সৰি এইটো হেডৰেষ্ট, আৰু এইটো হল আৰ্মৰেষ্ট দিছে। আৰু আৰ্মৰেষ্টৰ ভিতৰত দুটা মানে কাপ হোল্ডাৰ দিছে। সো পিছফালে দিছে। সন্মুখতো এটা দিব লাগিছিল কিন্তু VXI নিদিলে, ZXI প্লাছত থাকে আছে। তো গাড়ীখনৰ ওভাৰঅল এক্সপিৰিয়েন্স মই এতিয়া আকিবৰ পৰা শুনিব বিচাৰিম। সো আকিব দা, গাড়ীখন আপোনাৰ কিমান পৰিল গৈ? গাড়ীখন যাই কিনে পৰিল টোটেল 9,87,000। 9,87,000 আপোনাৰ গাড়ীখনৰ টোটেল, মানে EMI লৈ নে কেছত লৈছিলে নে EMI-ত লৈছিলে? EMI-ত লৈছিলে ন? এইটো আপোনাৰ প্ৰথম গাড়ী আছিল নে সেকেন্ড গাড়ী হয় নে থাৰ্ড গাড়ী হয়? এইটো মই সেকেন্ড গাড়ী। আগতে আপুনি কি চলাইছিলে? এল্টো কেটেন VXI। এল্টো কেটেন VXI। সেইটো তুলনাত এখন গাড়ী চলাই আপুনি কেনেকুৱা পাইছে? এইটো বহুত ভাল। এইটো চলাই কিনে মানে বহুত ফিল হয় আৰু কি বহুত ভাল ফিল হয়। সো মানে লাক্সাৰি ফিল হয় নাই নেকি? ফিল হয়। সো ঠিকই আছে। ওভাৰঅল গাড়ীখনৰ এক্সপিৰিয়েন্স একদম ধুনীয়া। সো বলক মই অলপ গাড়ীখন অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা হয়। সো বলক। সো ইয়াত আপোনালোকে কোনো ধৰণৰ কিলেছ এন্ট্ৰি নাপায়। সো ইয়াত আগৰ নিচিনাই। সো VXI যোনটো আহে সেইটোৱে চিষ্টেম। সো বলক গাড়ীখন অলপ টেষ্ট ড্ৰাইভ কৰি চাওঁ কেনেকুৱা হয়, কেনেকুৱা ফিল হয়। মই ডুৱেল জেট ইঞ্জিন গাড়ী চলোৱা নাই আগতে। সো এইটো মোৰ ফাৰ্ষ্ট হ'ব। আগতে মানে বেলেগ bs4 যোনটো ইঞ্জিন আহিছিল সেইটো ইঞ্জিনৰ মই গাড়ী চলাইছোঁ। সো আজি এইখন চলাইছোঁ, কেনেকুৱা এক্সপিৰিয়েন্স হয় মই আপোনালোকক শ্বেয়াৰ কৰিম বলক। সো মই গাড়ীখনৰ মানে মাইলেজৰ কথা এতিয়ালৈকে কোৱা নাই। সো গাড়ীখনৰ কোম্পানীয়ে ক্লেইম কৰিছে মাইলেজ 23 পাৰ কিলোমিটাৰ। সো
এতিয়ালৈকে সাৰ্ভিসিং এটা সাৰ্ভিসিং হোৱা নাই সো এতিয়া আকিবে চাগে কিমান পাই আছা মাইলেজ এতিয়া প্ৰায় 19-20 এনেকুৱা পাই আছো আৰু 19-20 পাই আছে সো মই চেক কৰিছো সো 19 পাই আছে মই দেখাই দিছো আপোনালোকক সো ইয়াত আপোনালোকে চাব পাৰিছে যে 19 মানে মাইলেজ পাই আছে সো ওভাৰঅল ভালে আছে সাৰ্ভিসিং যেতিয়ালৈকে হোৱা নাই সো ঠিকই আছে মই গাড়ীখন পুৰা একদম স্মুথ হয় গাড়ীখন সো মজা ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি মোৰ এনেকুৱা ধৰণৰ মানে ৰিভিউ ভিডিও চাব বিচাৰে দেন কমেন্ট বক্সত কমেন্ট কৰিব সো বাই বাই